Hi friends, মোৰ YouTube চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আজি মই আপোনালোকক এটা আছামিজ ফিছ কাৰী ৰেচিপি আগবঢ়াইছোঁ। ভেৰি হেল্ডি এণ্ড ইজি আছামিজ ফিছ কাৰীখন মই কিদৰে বনালোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু এয়া মই পালেং লৈ লৈছোঁ, লগতে ধনিয়া পাতো লৈ লৈছোঁ। তাৰপিছত ফ্ৰেণ্ড মই এয়া ভোলৰ কলি দুটা লৈছোঁ। ভোলৰ কলি নহ'লেও হয়, কিন্তু ভোলৰ কলি যদি দিয়ে নহয় তেতিয়া টেষ্টটো অলপ ডিফাৰেণ্ট হয়। আৰু ব'লক এয়া মাছৰ পিচকেইটা প্ৰথমে ফ্ৰাই কৰি লওঁ। ফ্ৰেণ্ডছ, সৰু মাগুৰ মাছ এটা আছিলে, সেইটো লগতে দি দিছোঁ। পালেং আৰু ধনিয়া পাতখিনি ভালদৰে ধুই লৈ এতিয়া কাটি লৈছোঁ। আৰু মই পাত শাক কমকৈ ব্যৱহাৰ কৰিছোঁ, কিয়নো মোৰ মাছৰ জোলত এনেকৈ পাতটো কম হ'লেই ভাল লাগে। আৰু এয়া কেৰাহীত মিঠাতেল অলপ দি লৈ গৰম হ'বলৈ দি পাঁচফোৰণ দি দিছোঁ। তাৰপিছত অলপহে নিমখ দি দিছোঁ। আৰু এয়া কটা পালেং ধনিয়া লগতে ভোলৰ কলিটো কাটি একেলগে মিক্স কৰি দি দিছোঁ। আৰু এইখিনি এতিয়া মই ভালদৰে ভাজি ল'ম। লগতে এতিয়া হালধি অকণমান দি দিছোঁ। আৰু এয়া ভালদৰে লৰাই পিনে এইখিনি মই সিজিবলৈ দিম। চব্জিটো অকণমান সিজাৰ পিছত মই এয়া কাটি থোৱা বিলাহী দি দিছোঁ। তাৰপিছত ফ্ৰেণ্ডছ জলকীয়া দুটামান দি দিলোঁ। আৰু এয়া চাওকচোন, চব্জিটো ধুনীয়াকৈ সিজি গৈছে। এতিয়া গৰম পানী দি দিছোঁ। তাৰপিছত উতল আহিবলৈ দিবলৈ ঢাকি দিলোঁ। আৰু অলপ উতল অহাৰ পিছত মই মাছৰ পিচখিনি গোটেইখিনি দি দিছোঁ। এতিয়া দেখিছিলে মই তেলত নিমখ অকণমানহে দিছিলোঁ, সেইকাৰণে টেষ্ট কৰি চালোঁ, নিমখটো অলপ দিব লাগিব, চ' দি দিলোঁ। আৰু লগতে এয়া অলপ ধনিয়া পাউডাৰ দি দিছোঁ। আৰু এয়া হাই ফ্লেমত গেছটো থৈ মই অলপ সময় উতলিব দিম। তাৰপিছত আমাৰ এয়া মাছৰ একদম চিম্পুল আৰু হেল্ডি মাছৰ জোলখন ৰেডি হৈ গ'ল। আৰু পাৰিলেই মাছৰ মাথাটো ভাঙি দিব, তেতিয়া খাবলৈ আৰু সোৱাদ পাব। আৰু এয়া চাওকচোন, কালাৰটো বহুত ধুনীয়া হৈছে আৰু সঁচাই বহুত হেল্ডিও হয়। আপোনালোকেও ঘৰত নিশ্চয় ট্ৰাই কৰি চাবচোন, ভাল পাব খাবলৈ। বন্ধুসকল, এই মাছৰ জোলকণ বনাবলৈ বহুতেই সহজ হয় আৰু একদম কম সময় লাগে। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু যিসকলে আজি মোৰ ভিডিঅ' নতুনকৈ চাইছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। আজিলৈ আহিছোঁ, পুনৰ নতুন এটা ভিডিঅ' লগ পাই আছোঁ। থেংক ইউ।